বিষাদ বেদনাই বুকুতে খুলিয়াই মৰমে কান্দিছে হাই কাকো নাপাই বিষাদ বেদনাই বুকুতে খুলিয়াই জীৱনে কান্দিছে হাই পাই হেৰুৱাই দুখে আৱৰিছে আহি আশাৰ সমাধি বিচাৰি দুচকুৰে চকুৰে মনকে বুজাই ভগৱান ৰচিলা মায়াৰ পৃথিৱী ভগৱান ৰচিলা মায়াৰ পৃথিৱী কি কৰিছে মানুহে মানুহৰ মৰম বুজি নোপোৱা কথা সেইটো নহয় আমি যদি মানুহ হয় মানুহৰ মৰম দয়া বুজি নাপাওঁ কোনে বুজিব পশু বুজিব মানুহে পশুত্বৰ কাম কিয় কৰা তহঁত দেহাত তাই চুট মাৰি 4 চকীয়াত উঠি আহি টুপি পিন্ধি কি কাম কৰিছ এয়া নেকি মানুহৰ পৰিচয় এয়া নেকি আমি জীৱশ্ৰেষ্ঠৰ কাম হে এনেকৈ হ'লে কেনেকৈ হ'ব দে কিবা এটা দি দে খাব সি কিবা এটা খুজিছে দে মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া মানুহে মানুহৰ বাবে যদিহে অকণো নেভাবে অকণি সহানুভূতিৰে ভাবিব কোনেনো কোৱা সমনীয়া হাই ফ্ৰেণ্ডছ হাই ফ্ৰেণ্ডছ আমি এই ভিডিঅ'টোৰ পৰা ৰাইজক এটা মেছেজ দিব বিচাৰিছোঁ যে আমি মানুহ হৈ পশুত্বৰ কাম নহয় মানুহৰ কাম কৰিব লাগে যাতে আমি ভিক্ষাৰী দৃষ্টিৰে নহয় ভাল এজন সুস্থ নাগৰিক হিচাপে চাব লাগে নিজৰ ভাই হিচাপে চাব লাগে গতিকে আৰু ভিডিঅ'টো যদি ভাল লাগিছে লাইক কৰিব আৰু সাবস্ক্ৰাইব কৰিব আমাৰ ভিডিঅ'বিলাক যাতে আপোনালোকৰ তাত নটিফিকেশ্যনটো সোনকালে পায় সো বেল আইকনটো টিপি দিলে হাই আৰু মই অভিনয় কৰিছিলোঁ ভিক্ষাৰী ৰোল এটা কৰিছিলোঁ আপোনালোকক কেনে পালে মই গম নাপাওঁ কিন্তু মোৰ নাম কৃষ্ণমণি ডেকা আৰু তেওঁ কৰিছিল মোক এটা ভাল মানুহ হিচাপে এক্টিং কৰিছিল অমিত ডেকা আৰু আমাৰ কেমেৰা কৰি আছিল অপু অংশুমান তেওঁৰ নাম অংশুমান হয় আৰু আমাৰ এই অভদ্ৰ ল'ৰাজন হৈছে ভাৰ্গৱ ডেকা ইও এটা অভদ্ৰ ধন্যবাদ